নমস্কাৰ বন্ধুসকল মই ইয়াৰ আগতে RBSK ৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ RBSK ফ্ৰী ট্ৰিটমেণ্টৰ ওপৰত তাতে এটা কমেন্ট আহিছিলে যে DEIC যিটোত আমাৰ ফ্ৰী হয় তাৰ প্ৰসেছখিনি কেনেকৈ আমি ফ্ৰী কৰাম সেইখিনি দেখাবৰ কাৰণে তো আজি এই ভিডিঅ'টোত আমি কেনেকৈ ফ্ৰী কৰাম সেইখিনি দেখাম আৰু আগৰ ভিডিঅ'টো চাব হলে আপোনাক মই ডেসক্ৰিপচনত লিংকটো দি দিম সেইটো লিংকটো ক্লিক কৰিলে আপুনি আগৰ ভিডিঅ'টো চাবলৈ পাব আৰু আজি চাই থাকিব কেনেকৈ আমি প্ৰসেছখিনি কেনেকৈনো আমি 0 to 18 ইয়াৰ্ছলৈকে সকলো ল'ৰা ছোৱালীৰ ট্ৰিটমেণ্টবিলাক ফ্ৰী হয় ইনভেষ্টিগেশ্যনখিনি ফ্ৰী হয় আৰু যিখিনি ফ্ৰী নহয় সেইখিনি আমি আউটত মানে নাৰ্ছিং হোম হওক বা ক'ৰবাত হওক কেনেকৈ আমি কৰাওঁ আৰু সেইখিনি পইচাখিনি আকৌ তেওঁলোকক ৰিম্বাৰ্ছ কৰা হয় মানে আকৌ তেওঁলোকে পাই যাব যিখিনি খৰচ কৰিব সেইখিনি আপোনালোকক আজি দেখাম চাই থাকিব ধন্যবাদ এটো হয় মেডিকেলৰ আসাম মেডিকেল কলেজৰ DEIC য'ত আমি OPD পেডিয়াট্ৰিক্সত বা অন্যান্য ডিপাৰ্টমেণ্ট বিলাকত পেশেন্ট বিলাক দেখুৱাৰ পিছত যিবিলাক ইনভেষ্টিগেশ্যন আৰু দৰব জাতি লিখা হয় সেইবিলাক ইয়াত ফ্ৰী কৰাওঁ আপোনালোকে চাই থাকক কেনেকৈ ফ্ৰী কৰায় আপোনাৰ পৰিচয়টো দিয়কচোন প্ৰথমতে মই DEIC সাইকোলজিষ্ট আৰ্শিনা শৰীফ ইয়াত এতিয়া DEIC যে RBSK পেশেন্টখিনি আমি আনো সেইবিলাক কেনেকৈ এতিয়া আমি ফ্ৰী কৰাম ইয়াত প্ৰথমতে আপোনালোকে OPD প্ৰথমে গৈ মেলি হেৰি কৰা কেনে আৰু ডক্টৰক দেখুৱাৰ পিছত ইয়ালৈ আহিব লাগিব আহি আপোনালোকে যদি মেডিচিন দিয়া হয় তেনেহ'লে আমাৰ ইয়াত মেডিচিনৰ টাই আপ কৰা আছে আপোনালোকে ইয়াৰ ফ্ৰী ষ্টাম্পটো মাৰি মেডিচিনত যাব পাৰিব যদি ইনভেষ্টিগেশ্যনৰ কিবা দিবলগীয়া থাকে তেনেহ'লে ইয়ালৈ আহিব ইয়ালৈ আহি মেলি আমাৰ ফ্ৰী ষ্টাম্প মাৰি মেলি আপোনালোকে লেবৰেটৰী বা ডিপাৰ্টমেণ্টত গৈ হেৰি কৰিব পাৰে আৰু পৰীক্ষা কৰিব পাৰে সকলোবিলাক ইয়াত ফ্ৰী ষ্টাম্পটো মাৰিলে ফ্ৰী হৈ যাব ন হয় ঠিক আছে ধন্যবাদ বাইদেউ আপোনালোকক DEIC টো অলপ দেখাই দিছো ইমান ধুনীয়াকৈ বনাইছে চক DEIC টো ইয়াত পেশেন্ট বিলাক আনিলে ইয়াত বহিবলৈ জায়গা আছে আৰু খুব চাফ চিকুণকৈ ৰখা হৈছে আপোনালোকে আনিলে এইবিলাক সকলোবিলাক ইয়াত ধুনীয়াকৈ আপোনালোকে দেখাব পাৰে আৰু ইয়াত ট্ৰিটমেন্টটো কৰাব পাৰে এটো ডেন্টেল ৰুম হয় ডেন্টেল সাৰ্জন ইয়াত থাকে এখন চেয়াৰ ইয়াত সকলো ধৰণৰ দাঁতৰ বেমাৰবিলাকো ফ্ৰী ট্ৰিটমেন্ট কৰা হ'ব আমাৰ DEIC ত RBSK থ্ৰু দি আহিলে DEIC ত সকলো দাঁতৰ বেমাৰো ফ্ৰী হ'ব এইবিলাক এতিয়া আমাৰ পেশেন্ট বিলাক আহিলে এইবিলাক এতিয়া ফ্ৰী ষ্টাম্প মাৰি আছে কেনেকৈ ফ্ৰী ষ্টাম্প মাৰি এইবিলাক এন্ট্ৰি কৰিছে আৰু এইবিলাক এতিয়া ফ্ৰী কৰাব পাৰিম মানে সকলোবিলাক ফ্ৰী হ'ব আপোনাক এটা লাগিব দাদা আপোনাৰ পৰিচয়টো প্ৰথমে দি লওকচোন গুণমণি দৰা স্পীচ থেৰাপিষ্ট ইয়াত কেনেকুৱা ধৰণৰ পেচেণ্টবিলাক আমি আনিব পাৰিম ইয়াত আপুনি কাণে নুশুনা তাৰপিছত বাৰ্থ ডিফেক্ট থাকে কিছুমানৰ জন্মগত তাৰপিছত মেণ্টেলি ট্ৰেডিশ্যন চেম্বেল পাঞ্চিং যাৰ স্পীচৰ প্ৰব্লেম থাকে আপুনি ইয়াত কেনেকুৱা ধৰণে কিমান দিনত এইবিলাক ভাল হৈ যাব এইটো আপোনাৰ আৰ্লি ইণ্টাৰভেনশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আপুনি 3 বছৰৰ ভিতৰত যদি গম পায় সেইটো বহুত ভালেই কথা আৰু সেইটো কাৰণে কি হয় মানে আৰ্লি ইণ্টাৰভেনশ্যন একদম খুব জলদি 3 বছৰলৈকে ধৰি লওক মানে হেৰিটো 4 বছৰলৈকে আকৌ 1 বছৰ ঘূৰাই নাপায় গতিকে 3 বছৰলৈকে আপুনি তাৰ আগতে ইমান জলদি গম পায় সেইটো বহুত ভাল কথা কিন্তু পাছত কমলৈ অলপ দেৰি লাগেগৈ আৰু মানে ধৰি লওক 1 বছৰ 2 বছৰ মানে লাগিলে কিছুমান ডিপেণ্ডছ কৰে যদিও ভাল হৈ যায় এতিয়া আমি ইয়াত কেনেকুৱা ধৰণৰ পেচেণ্টবিলাক আনিব পাৰিম সৰু ল'ৰা ছোৱালী যিকোনো মেণ্টেলি ট্ৰেডিশ্যন থাকিব স্পীচ থেৰাপিৰ প্ৰয়োজন তাৰপিছত চেৰিবেল পালচিও থাকিব পাৰে আৰু কাণে নুশুনাখিনিতো আছেই বাৰু সিহঁতকো লৈ আনিব পাৰে ঠিক আছে ধন্যবাদ আমাৰ কিছুমান পেচেণ্টক আজি অডিঅ'মেট্ৰি টেষ্ট লিখিছিলে সেইখিনি আমি আজি এপলত কৰাব লাগিব সেইখিনি ফ্ৰীটো হোৱা নাই আমি এতিয়া পে'মেণ্ট কৰি পেলাই এইটো কৰিম পিছত ৰিম্বাৰ্ছ হ'ব চৰকাৰৰ পৰা যিটো পইচা আহিছে সেইখিনি আকৌ পেচেণ্টে পইচাখিনি পাই যাব এপললৈ আহিছে আমি এপলৰ ওপৰলৈ উঠি আহিছোঁ যিটোত অডিঅ'মেট্ৰি টেষ্টবিলাক কৰা হয় নিবিখায় ন ফুটো নিগিলিবা ঠিক আছে আৰু লৰচৰ নকৰিবা দেই একো নাই
কোনে ফটো মাৰিছে তুমি এইটো মেচিনটো কাণত লগাই দিব যে তুমি এনেকে হিপ নিগিলিবা দেই থু নিগিলিবা বুলি কওক থুখিনি যে গিলি নিদিয়ে এতিয়া গিলিবলগীয়া আছে নি আমি অডিঅ' মিটাৰৰ এইখিনি টেষ্টখিনি কৰাৰ পিছত এইখিনি লিংকন তালুকদাৰ অডিঅ'লজিষ্ট AMCH খুব ভালকৈ কৰে এওঁ কৰি দিছে তাৰপিছত ৰিপৰ্টখিনি লৈ এতিয়া আমি ঘৰলৈ যাম নেক্সট আকৌ বুধবাৰে আহিম ৰিপৰ্টবিলাক দেখাই ল'ম অকল আজি ভিডিঅ'টোত ইমানেই আছিলে আপোনালোকে যদি চাই ভাল পালে এইটো আৰু বহুত মানুহৰ সহায় হ'ব যিবিলাকৰ পইচা খৰচ কৰিব নোৱাৰে তেওঁলোকৰ সহায় হ'ব সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ মাজত আৰু সকলোকে এই ভিডিঅ'টো পাবলৈ সহায় কৰি দিব যাতে তেওঁলোকে এইটো গম পাই কেনেকৈ ফ্ৰী কৰাব পাৰে বহুতে পইচা পাব ট্ৰিটমেণ্ট কৰিবলৈ থাকি যায় আৰু ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু কিবা কিবি থাকিলে কমেণ্ট কৰিব যাতে মই আকৌ নেক্সট ভিডিঅ'বিলাক আপোনালোকৰ ইনফৰমেশ্যনৰ কাৰণে বনাই যাব পাৰোঁ ধন্যবাদ